বিত্তীয় বৰ্ষ 2025-26 আজিৰ বাজেটে ইনকাম টেক্স স্লেবত বহুখিনি পৰিৱৰ্তন আনিছে আৰু এই পৰিৱৰ্তনে সকলোৰে বাবে এক পজিটিভ বাৰ্তা কঢ়িয়াই আনিছে। আপ টু 12.75 লাখলৈকে জিৰ' টেক্সৰ ব্যৱস্থা কৰা হৈছে। অৰ্থাৎ বছৰি আপ টু 12.75 লাখলৈকে কোনো ধৰণৰ টেক্স 2025-26 বিত্তীয় বৰ্ষত আপুনি দিব নালাগে। কেনেকৈ টেক্স ৰিবেট লাভ কৰি আপোনাৰ ইনকাম টেক্স জিৰ' হ'ব পাৰে আৰু ইয়াৰ ওপৰৰ ইনকাম স্লেবসমূহত কেনেধৰণৰ টেক্স ৰিবেট লাভ কৰিব, এই সকলোখিনি কথা সৰল ভাষাত আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক, ফিনেন্সিয়েল ইয়াৰ 2025-26 ৰিভাইজ ইনকাম স্লেবসমূহ এনেধৰণৰ। 0ৰ পৰা 4 লাখলৈকে নীল, 4ৰ পৰা 8 লাখলৈকে 5%, 8ৰ পৰা 12 লাখলৈকে 10%, 12ৰ পৰা 16 লাখলৈকে 15%, 16ৰ পৰা 20 লাখলৈকে 20%, 20ৰ পৰা 24 লাখলৈকে 25% আৰু 24 লাখৰ ওপৰ হ'লে 30% টেক্স দিব লাগিব। কিন্তু বাজেট ডকুমেণ্ট অনুসৰি বছৰি আপ টু 12 লাখলৈকে উপাৰ্জন কৰা সকলক চৰকাৰী ৰিবেট প্ৰদান কৰা হ'ব। আৰু মনত ৰাখিব, আপ টু 12.75 লাখলৈকে উপাৰ্জন কৰা কেৱল চেলাৰিড কৰ্মচাৰীসকলক চৰকাৰী ৰিবেট প্ৰদান কৰা হ'ব। এয়া চাব, তালিকাখনত চাব, ইয়াতে লিখিছে আপ টু 8 লাখ, মানে 8 লাখলৈকে 0, 9 লাখতো 0, 10 লাখতো 0, 11 আৰু 12 লাখতো 0। ইয়াতে লিখিছে টেক্স আফটাৰ বেনিফিট, অৰ্থাৎ গোটেইখিনি বেনিফিট লাভ কৰাৰ পিছত আপোনালোকৰ 12 লাখলৈকে টেক্স হ'ব 0, অৰ্থাৎ কোনো ধৰণৰ টেক্স দিব নালাগে। তাৰ পিছৰ যিখিনি ইনকাম স্লেব আছে সেই ইনকাম স্লেবসমূহত এনেধৰণে টেক্স দিব লাগিব। এয়া চাওক, 16 লাখৰ যিটো ইনকাম স্লেব আছে তাতে প্ৰেজেণ্ট যিটো আপোনাৰ টেক্স দিব লগা আছিলে বৰ্তমানত হৈ আছে 1,70,000, কিন্তু ইয়াতে প্ৰপ'জ হৈছে 1,20,000 আৰু বেনিফিট হৈ গ'ল আপোনাৰ 50,000। তো আপোনালোকে আফটাৰ বেনিফিট 50,000 বেনিফিট লাভ কৰাৰ পিছত আপোনালোকৰ টেক্স দিব লগা হ'ব 1,20,000। অৰ্থাৎ বৰ্তমান আছে 1,70,000, তাৰ পৰা যিখিনি বেনিফিট পালে 50,000, এইখিনি মাইনাছ কৰাৰ পিছত আপোনালোকৰ আফটাৰ বেনিফিট দিব লাগিব 1,20,000 আৰু এইটো হৈছে 16 লাখৰ স্লেবত। এনেধৰণে 20 লাখৰ পৰা 50 লাখলৈকে আফটাৰ টেক্স বেনিফিট কিমান টেক্স দিব লাগিব এই তালিকাখনত সুন্দৰকৈ দিয়া হৈছে। এয়া চাওক, 50 লাখত আপোনাৰ যিটো বৰ্তমান টেক্স হৈ আছে সেয়া হৈছে 11,90,000 আৰু প্ৰপ'জ কৰা হৈছে 10,80,000 আৰু ইয়াতে বেনিফিট দিয়া হৈছে 1,10,000। অৰ্থাৎ আপোনালোকৰ এই 50 লাখৰ স্লেবত হ'ব আপোনাৰ বেনিফিট 1,10,000। এই 1,10,000 11,90,000ৰ পৰা যদি মাইনাছ কৰি দিয়ে আপোনাৰ টেক্স দিব লগা হ'ব 10,80,000। অৰ্থাৎ সকলোখিনি বেনিফিট পোৱাৰ পিছত 50 লাখত আপোনাৰ দিব লাগিব 10,80,000। গতিকে পূৰ্বৰ তুলনাত এইখন বাজেটে টেক্স ৰিলিফ প্ৰদান কৰি সকলোৰে মনত সন্তোষ প্ৰদান কৰিব পাৰিছে। আশা কৰিছোঁ আপোনালোকে টেক্স স্লেবসমূহৰ বিষয়ে ভালদৰে জানিব পাৰিলে। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানেই আছিল। শেষত সকলোৰে কুশল মংগল কামনা কৰিলোঁ। ধন্যবাদ।